Hi everyone, মোৰ second channel Chitrashree Saikia আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক ঘৰতে কি ধৰণে ধুনীয়াকৈ চুলি যতন ল'ব পাৰি তাকে দেখাব ওলাইছো। আপোনালোকৰ চুলি খুব সৰিছে আৰু লগতে চুলিখিনি ড্ৰাই নিচিনা অনুভৱ হৈছে। এই ধৰণে কৰিলে চুলিখিনি খুব কম সময়তে ধুনীয়া হৈ উঠে। চাওচোন বলক আৰু দেখিছে আপোনালোকে মোৰ চুলিখিনি এতিয়া খুব ড্ৰাই নিচিনা দেখিছে। একদম মানে শুকান চুলি একো নাই, লগতে মোৰ খুব বেছি হেয়াৰ ফল হৈ আছে। ইয়াছক দেখিছে না জানো খুব বেছি হেয়াৰ ফল হৈ আছে। সেইকাৰণে মই কৰিব ওলাইছিলোঁ, ভাবিলোঁ লগতে ভিডিঅ'টো শ্বুট কৰি থওঁ, আপোনালোক হয়তো কাৰোবাৰ সহায় হ'ব। চাওচোন বলক কি কৰোঁ। ইয়াৰ কাৰণে আমাক এল'ভেৰা লাগিব। এল'ভেৰাকেইডাল মই ভালদৰে ধুই কাটি থকা অংশটো কাটি লৈছোঁ। তাৰপাছত যিখিনি জেল সেইখিনি উলিয়াবলৈ এটা লেয়াৰ কাটি লৈছোঁ, একেবাৰে নষ্ট নোহোৱাকৈ। আপোনালোকৰ যদি চুলি দীঘল হয় ইয়াতকৈ পৰিমাণটো বেছি ল'ব। এল'ভেৰাৰ এই জেলখিনি আমাৰ চুলিৰ কাৰণে বহুত উপকাৰী হয়। আপোনাৰ যদি চুলিখিনি ড্ৰাই হৈ গৈছে, ডেণ্ড্ৰাফ হৈছে, চুলি গুৰিত খজুৱাই বা চুলি সৰিছে বা সকলো ধৰণৰ চুলি প্ৰব্লেমতে ই সহায় কৰে ভাল কৰিবলৈ, আৰু চুলিখিনিৰ লগতে চিল্কি কৰাটো সহায় কৰে। মুঠতে ক'বলৈ বহুত বেছি আছেগৈ এল'ভেৰা কিমান বেনিফিটছ আছে। মুঠতে এইটো এটা ভাল বস্তু হয়, সেইটো বুলিয়ে ক'ম। এল'ভেৰা জেলখিনি এয়া উলিয়াই হৈ গ'ল। এতিয়া মিক্সিত পিচি এটা স্মুথ পেষ্ট কৰি ল'ম। পানী দিব নালাগে, অকল এল'ভেৰা জেলখিনি পিচিব। যদি চুলি বেছি হয়, দীঘল হয়, তেতিয়া অকণ বেছিকৈ পিচিব। একেবাৰে মিহিকৈ পিচি ল'ম। এয়া চাওক এল'ভেৰাখিনি মই একেবাৰে মিহিকৈ পিচি ল'লোঁ। ইয়াত কিন্তু মই একেবাৰে পানী দিয়া নাই। আৰু ইয়াত এটা ভিটামিন ই টেবলেট দিম। ভিটামিন ইও আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল। ই চুলিখিনি দীঘল কৰাত সহায় কৰে, মানুহক গ্ৰ'থত সহায় কৰে, লগতে চুলি সৰাও কম কৰে আৰু চুলিত এটা শ্বাইনিঙো দিয়ে। এইটো অপচনেল হয়, যদি নাথাকে নিদিলেও হ'ব, কিন্তু দিলে বহুত ভাল ফল পাব। সৰু চামুচেৰে এচামুচ কেষ্টৰ অইল দিছোঁ। এল'ভেৰা আৰু কেষ্টৰ অইল আমাৰ চুলিৰ কাৰণে ওৱান অফ দি বেষ্ট কম্বিনেশ্যন হয়। কেষ্টৰ অইলে চুলি সৰাটো কমাই দিয়ে। চুলিত যদি কিবা বাকী প্ৰব্লেম থাকে, মানে হেয়াৰ ফল জাতীয় প্ৰব্লেমবোৰ ই ভাল কৰে। মুঠতে চুলিৰ কাৰণে খুব ভাল বস্তু, আৰু এইটো ফাৰ্মাচীতে কিনিবলৈ পোৱা যায় কেষ্টৰ অইল। এতিয়া গোটেইখিনি মিক্স কৰি লৈছোঁ। এইখিনি মাস্কখিনি, এইখিনি যে আমি নিজৰ চুলিৰ যিটো গুৰি থাকে, মানে টিপছ থাকে, সেই গুৰিৰ পৰা সানিব লাগিব। গুৰিৰ পৰা এই ধৰণে আনিব লাগিব। এই ধৰণে হাতত অলপ লৈ ল'ব, তাৰপিছত এই ধৰণে গুৰিত সানি দিব। গুৰিৰ পৰা আনিব। বস্তুটো অকণ হেভি নিচিনা হয়, কাৰণ ইয়াত কেষ্টৰ অইল আছে। কেষ্টৰ অইলটো অকণমান হেভি হয়। প্ৰথমতে চুলি গুৰিত সানি পেলাই তললৈকে লৈ আহিছোঁ। চুলি টিপলৈকে সানিব লাগে, আৰু গুৰিত সানোতে অকণমান মাছাজো কৰি দিছোঁ, তেতিয়া গুৰিখিনি ভালদৰে লাগে। আৰু পৰ্চন বাই পৰ্চন কৰিছোঁ, তেতিয়া লগাবলৈ সহজ হয় বস্তুখিনি, আৰু গোটেই চুলিখিনিতে ইভেনলি স্প্ৰেড হয়। তাৰপিছত অকণমান আঠা নিচিনা ফিল হয়, কাৰণ কেষ্টৰ অইলটো অকণমান ডাঠ হয়। এই ধৰণে সানি দিব গোটেই চুলি গুৰি। চাব যাতে চুলি গুৰিত ভালদৰে লাগে। এয়া একেবাৰে গুৰিলৈকে সানি দিব ওপৰৰ পৰা আনি। চাব যাতে গোটেই চুলিখিনি ভালদৰে কভাৰ হয়, আৰু মেইনলি গুৰিটো এনেকৈ অকণমান মাছাজ কৰিব লগাওঁতে। চুলিত যদি জট থাকে এইটো কৰাৰ আগতে ভাঙি ল'ব, নহ'লে চুলি বহুত ছিগে। এয়া মোৰ সানি হৈ গ'ল। এতিয়া মই চুলিখিনি বান্ধি এঘণ্টাৰ কাৰণে থৈ দিম। মোৰ সনা হৈ গ'ল। এতিয়া মই এঘণ্টাৰ কাৰণে থৈ দিম, আৰু এঘণ্টাৰ পাছত ভালদৰে শ্বেম্পু আৰু কণ্ডিশ্যনাৰ দি চুলিখিনি ধুই দিম। মাইল্ড শ্বেম্পু দি ধুব, বেছি হেভি টাইপ মানে পূৰা ষ্ট্ৰং টাইপ শ্বেম্পু ইউজ নকৰিব। এঘণ্টা কিন্তু থ'ব এই বস্তুখিনি। লগ পাই আছোঁ এঘণ্টাৰ পিছত। মূৰ চুৰ ধুইহে লগ পাম একেবাৰে আপোনালোকক এইবাৰ। হাই এভৰিৱান, মই অথনি মূৰ ধুলোঁ আৰু চুলিখিনিও নেচাৰেলি শুকুৱাই ল'লোঁ। চুলিখিনি পাৰিলে নেচাৰেলকৈ শুকাব দিব, ড্ৰায়াৰ বা ব্ল'ৱাৰ দি শুকুৱাতকৈ। সেয়া উপায় নাথাকিলে বেলেগ কথা, যদি সময় থাকে নেচাৰেলকৈ শুকাব দিব, তেতিয়া চুলিখিনিৰ কাৰণে ভাল হয়। আৰু চুলিখিনিত যে মই একো চিৰাম সনা নাই, তেওঁ বোলে ইমান স্মুথ হৈ গ'ল এবাৰ সানোতেই। তাৰপিছত বহুত স্মুথ হৈ গ'ল, আৰু চুলিখিনি চিল্কি এটা ভাৱ অনুভৱ হৈছে, যিহেতু মোৰ চুলিখিনি বহুত ড্ৰাই হৈ গৈছিলে। আৰু যোৰহাট গৈছিলোঁ, আমাৰ ঘৰৰ পানীটো অকণমান বেয়া হয়, সেই পানীটো ইউজ কৰাৰ পাছতো মোৰ চুলি এনেকৈ কৰিব নোৱাৰা হৈ গৈছিলোঁ। আৰু মই আজি হেয়াৰ ফলো বনাইছোঁ।
অথনি ইমানখিনি হৈছে দুডাল এডাল হৈছে কাৰণ একেদিনাইতো ভাল নহয় একো বস্তু কিন্তু ট্ৰাই কৰি যাব পাৰে বহুত ভাল হয় এই ট্ৰিটমেণ্টটো এলোভেৰা আমাৰ চুলিৰ কাৰণে আমাৰ হেল্থৰ কাৰণে বহুত ভাল হয় হেয়াৰ ফল হেয়াৰ গ্ৰোথ সকলোৰে কাৰণে এলোভেৰা ভাল হয় লগতে ভিটামিন ই কেপচুলটো যে সেইটো দিছো শাইনিঙৰ কাৰণে লগতে হি আমাৰ হেয়াৰ বা চুলি গ্ৰোথটো বহুত ভাল কৰি দিয়ে আৰু কেষ্টৰ অইলটো দিছো কেষ্টৰ অইল আৰু এলোভেৰা ওৱান অফ দি বেষ্ট কম্বিনেশ্যন হয় আমাৰ চুলি গ্ৰোথৰ কাৰণে সোনকালে চুলিখিনি গ্ৰো হ'বলৈ দিয়ে দীঘল কৰাই চুলি যিটো স্কেল্প থাকে আমাৰ গুৰি থাকে সেইবোৰ চাফা কৰি পঠিয়াই ব্লাড সাৰ্কুলেশনটো ভাল হয় তেতিয়া আমাৰ চুলি হৰাৰ পৰা ডেন্ড্ৰফৰ পৰা আৰম্ভ কৰি এই সমস্যাবোৰ একেবাৰে নাইকিয়া হৈ যায় ট্ৰাই কৰি চাবচোন ভাল ফল পাব সপ্তাহত দুবাৰ ইউজ কৰিব আৰু কেনেকুৱা পালে ইউজ কৰি প্লিজ কমেন্টত লিখিব মই ডেফিনেটলি কৈছো ভাল ফলেই পাব কাৰণ মোৰ নিজৰে বহুত ভাল লাগিছে আৰু যদি ভিডিওটো ভাল পালে প্লিজ লাইক আৰু শেয়াৰ কৰিব আৰু আমাৰ চেনেলৰ নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই